খবৰ সকলোৰে মোৰ খবৰ ভাল আৰু মই আশা কৰোঁ আপোনালোকো ভালে কুশলে আছে মানে বহুত দিন হ'ল মোৰ চেনেলটোত ভিডিঅ'জ দিব পৰা নাই সো আজি ভাবিলোঁ মানে মাজে মাজে ভাবোঁ মই যে কিবা ব্লগ বনাই বা কিবা ভিডিঅ' কৰি দিম কিন্তু মানে বনোৱাই নহয় সো আজি ভাবিছোঁ এটা ব্লগ বনাম বুলি তো ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ এতিয়া বাজিছে 6:30 আৰু এইমাত্ৰ মই শোৱাৰ পৰা উঠিলোঁ ব্ৰাছো কৰা নাই মানে একোৱে কৰা নাই জাষ্ট উঠিছোঁ আৰু মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো গা পা ধুই আপোনালোকৰ লগত ভালদৰে কথা পাতি আছোঁ আৰু এইখিনিতে এটা কথা কওঁ যদি কোনোবা নতুন আছে মানে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিন্তু ভিডিঅ'টো স্কিপ নকৰিব সৰু ভিডিঅ' হয় গোটেইটো চাব তো গা ধুই মই আহি গ'লোঁ গা ধুই আহি অহা মানে অকণমান দেৰিয়ে হ'ল গা ধোৱা এতিয়া বাজিছে 8টা বাজিল এতিয়া মই তেতিয়াই গৈছিলোঁ গা ধুবলৈ গা ধুই আহি অলপ স্কুটি চলালোঁ বাৰু নেদেখালোঁ কাৰণ স্কুটি বেছি নাজানো ন চলাব কিবা কাৰণত আৰু পৰি গ'লে ভিডিঅ'টোত আৰু সন্মানটো মৰে যাব ন কথাটো হ'ল মানে আজি মই ফ্ৰেণ্ড এজনী ঘৰলৈ যাম অংকিতা নাথ তাই মেকআপ আৰ্টিষ্ট হয় আৰু তাই মোক কেইদিনমানৰ পৰা কল কৰি আছিলে আৰু কৈছে যে মোক মেকআপ কৰিব কেইদিনমানৰ পৰা কল কৰি আছিলে আৰু কৈছে যে মোক মেকআপ কৰিব Wait a minute. Who are you? তাই মোক 8:30টাত মাতিছিলে এতিয়া 8টা বাজিয়ে গ'ল এতিয়া মই ৰেডি হৈ ওলাই মেলি আপোনালোকৰ লগত কথা পাতি আছোঁ 2,000 years later. মই ৰেডি হৈ গ'লোঁ এতিয়া অংকিতাহঁতৰ ঘৰত যাওঁ ব'লক আৰু এনেদৰেই আহি মই অংকিতাহঁতৰ ঘৰ পালোহি সৌজনী অংকিতা আজি তাই মোক মেকআপ কৰাই দিব তো দেখিছে মই অংকিতাহঁতৰ ঘৰ আহি পালোঁ এতিয়া মানে এই মোক মেকআপ কৰিব এই হ'ল অংকিতা তাই মেকআপ কৰে তো মোক আজি তাই মেকআপ কৰিব কিন্তু তাৰ আগতে দেখিছে নহয় এইবিলাক থ্ৰেডিং কৰিব লাগিব এতিয়া তাইৰ ব'লক আৰু থ্ৰেডিং কৰা হোৱাৰ পিছত তাই মেকআপ কৰা ষ্টাৰ্ট কৰি দিলে এয়া হৈ গ'ল মোৰ মেকআপ অকল মোকে নহয় আজি অংকিতাই তাৰ বায়েককো মেকআপ কৰি আছে হ'ব মই দেখাই আছোঁ এইজনী হ'ল অংকিতাৰ বায়েক আজি অংকিতাই মোকেই নহয় তাইৰ বায়েকজনীকো মেকআপ কৰাই দিছে বায়েকজনীক দিছে ব্ৰাইডেল লুক আৰু মোক দিছে ৱেষ্টাৰ্ণ লুক তো এইবাৰ মই আপোনালোকক আমাৰ দুইজনীৰে মেকআপ হোৱাৰ পিছত মানে আজিৰ শ্বুটৰ ফটোবোৰ মই আপোনালোকক দেখাব লৈছোঁ তো চাওক কেনেকুৱা হৈছে আৰু এইবোৰেই আছিল আজিৰ দিনটোত উঠা কেইকপিমান ফটো এতিয়া আপোনালোকে কমেণ্টত জনাওক যে মোক কেনেকুৱা লাগিছে আৰু ফটোবোৰ কেনেকুৱা হৈছে মেকআপ কেনেকুৱা হৈছে সকলোখিনি কমেণ্টত জনাই দিব যদি কিবা ভুলো হৈছে তথাপি ক'ব তেতিয়াহে তাই গম পাব ন কেনেকুৱা হৈছে ফাইনেলি আমাৰ শ্বুট কমপ্লিট হৈ গ'ল এইটো আছিল ৱেষ্টাৰ্ণ লুক আৰু এইটো হ'ল ব্ৰাইডেল লুক এই দুটা লুক আমাক দিছে কোনে অংকিতা নাথে সো আপোনালোকক যদি এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ মানে মেকআপ লাগিলে তাইৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু তাইৰ ফেচবুকত নাম আছে অংকিতা নাথ আৰু ইনষ্টাগ্ৰাম
Another one. তাইৰ ফেচবুকত নাম আছে অংকিতা নাথ আৰু ইনষ্টাগ্ৰাম আইডি আছে অংকিতা নাথ চ' আপোনালোকে তাইৰ লগত কণ্টেক্ট কৰিব আৰু এইখিনিতে মোৰ আজি ব্লগটো খতম কৰিলোঁ চ' যদি আপোনালোকৰ এই ব্লগটো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মেইন কথা কি কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিব লাগিব